रघुपति राघव राजा राम पतित पावन सीताराम। ৰবি শৰ্মাৰ এখন নতুন মুভি আহি আছে শ্ৰী ৰঘুপতি বুলি, তাৰ ট্ৰেইলাৰ আৰু এটা গানো ৰিলিজ দিলে। এনেকুৱাও লাগিছে চিনেমাৰ হিৰোজনৰ কাহিনী ভগৱান ৰামচন্দ্ৰৰ দৰে সৎ আপোচবিহীন সত্যবাদী। আনহাতে যতীন বৰাৰ আৰু এখন মুভিৰ নাম চৰ্চালৈ আহি আছে শ্ৰী ৰঘুপতিৰ পিছতে, সেইখন হৈছে ৰাঘৱ। নামো একে ভগৱান ৰামচন্দ্ৰৰ দৰে আৰু কাহিনীটো এনেকুৱাই লাগিছে যেন তাৰ হিৰোজনো একেই শ্ৰী ৰঘুপতিৰ দৰে। যে শ্ৰী ৰঘুপতিৰ গানটো ৰিলিজ হৈছিলে সেই একেলগে যতীন বৰাৰ মা শীৰ্ষক গান এটি ৰিলিজ হৈছে। হয়তো এই সপ্তাহতে ৰাঘৱৰো ট্ৰেইলাৰ ৰিলিজ হ'ব। এটা কথাটো হৈছে যে কিবা এটা ৰাছিয়া আৰু আমেৰিকাৰ মাজত যেনেকৈ কল্ড ৱাৰ হয়, তেনেকৈ ৰবি শৰ্মা আৰু যতীন বৰাৰ মাজতো কিবা এটা কল্ড ৱাৰ টাইপৰ হৈ আছে নেকি। আৰু এজন অসমীয়া হিচাপে এইটোৱে বিচাৰোঁ যে দুজনে হৈছে আমাৰ অসমৰ ভোটাতৰা, গতিকে দুজনে জিলিকি উঠক, অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়ক।